নমস্কাৰ সকলোকে। এয়া দেখিছেনে আমি চাদৰ মেখেলা পিন্ধি টুপচিঙা গাঁৱলৈ গৈছোঁ। আজি যিহেতুকে ৰাজীৱ শদিয়া ককাইদেউ আদ্য শ্ৰাদ্ধ হয়। এয়া দেখিছেনে এতিয়া আমি তালৈ গৈ আছোঁ। এয়া বাঁহৰ দলং, আমাৰ ঘৰ ফালৰ পৰা গ'লে বাঁহৰ দলং পাৰ হ'ব লাগে। আমাৰ নৈখনে ইপাৰ সিপাৰ হয় আৰু ইফালে ইমানেই মানুহ দেখিছেনে, পুৰা দলঙে ভিৰ হৈ গৈছে, একদম হিলি গৈছে। আৰু এইফালে চাওক আমি এতিয়া পাই গ'লোঁ টুপচিঙা গাঁও। আৰু চাওকচোন ইমানেই মানুহ মানুহ মানুহ, চাৰিওফালে অকল মানুহেই। এয়া এতিয়া আদ্য শ্ৰাদ্ধ পতা জেগাত পাই গ'লোহি। দেখিছেনে চাৰিওফালে কেৱল মানুহ আৰু মানুহ। এগৰাকী শিল্পীক কিমান ভাল পালে ইমান মানুহ হয় চাওকচোন, সঁচাই এক বুজাব নোৱাৰা। এয়া গোটেই ইফালে গ'লেও মানুহ, সিফালে গ'লেও মানুহ, গোটেই মানুহ আৰু মানুহ। সঁচাকে ইয়াত কোনো জাতি ভেদৰ কথা নাই, সকলো জাতি মানুহে আহিছে তেওঁ শ্ৰাদ্ধলৈ। দেখিছেনে হৈছে মাটি মানুহ, জাতি ভেটি হকে গান গাই যোৱা এজন গণশিল্পী। এয়া দেখিছেনে আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব, কমেণ্ট এটা কৰিব সকলোৱে। আজিলৈ আহোঁ, বাই বাই।